কেতিয়াবা আপুনি নিজকে সুধিছে যে আপুনি কিয় বাৰে বাৰে হাৰি যায়? কিয় ৰাতিপুৱাৰ এলাৰ্ম বাজে আৰু আপুনি কেৱল 5 মিনিট কৈ আৰু শুই যায়? কিয়? আপুনি জানে কি কৰিব লাগে কিন্তু নকৰে। কাৰণ সঁচাটো হ'ল আপুনি নিজকে ভালটো পায় কিন্তু নিজকে জবৰদস্তি নকৰে। জীৱনত আগবাঢ়ে তেওঁলোকেহে যি নিজৰ দুৰ্বলতাবোৰক লগ লৈ নিজকে টানি ঠেলি দিয়ে আৰু লৰচৰ কৰে। মানুহে কয় অলপ আৰাম কৰি ল। কিন্তু যিসকলে ইতিহাস বনায় তেওঁলোকে কয় আৰাম পাছত কৰিম, এতিয়া কষ্ট জৰুৰী। আপুনি ভাবে আপোনাৰ ভিতৰত উইল পাৱাৰ নাই বুলি, কিন্তু সঁচাটো হ'ল আপুনি নিজকে চিৰিয়াছলি ট্ৰাইয়ে কৰা নাই। কেতিয়াবা ৰাতিপুৱাই উঠি কওক, আজি নহয় যদি কেতিয়াও নহয়। আৰু সেই কথাটোত লাগি যাওক। এইটোৱে হ'ল আচলি জবৰদস্তি। নিজকে নিজে নিজৰ এলাহ, নিজৰ অজুহাত, নিজৰ ভয়ক। ডিচিপ্লিন কোনো কষ্ট নহয়, সেইটো আজাদীৰ চাবিকাঠি হয়। কাৰণ যেতিয়া আপুনি ডিচিপ্লিনত জীয়াই থাকে তেতিয়া কাৰো আপুনি গোলাম হৈ নাথাকে। না নিজৰ মুডৰ, না নিজৰ হালাতৰ, না অজুহাতৰ। ৰাতিপুৱা উঠক, যেতিয়া মন নকৰে তেতিয়াও ৱৰ্কআউট কৰক, ভাগৰ লাগি থাকে তেতিয়াও পঢ়ক, যেতিয়া ধ্যান নাথাকে তেতিয়াও কাম কৰক। যেতিয়া সকলোৱে কয় যে অলপ আৰামৰো জৰুৰত আছে, কাৰণ প্ৰত্যেকবাৰ যেতিয়া আপুনি কৰে আপুনি নিজকে শিকায় যে মই নিজৰ কণ্ট্ৰলত আছো। এইটোৱে হ'ল আচলি জয়। দুনিয়াখন জিকাৰ আগতে নিজকে জিকক। চাওক, জীৱনত সকলোকে চান্স দিয়ে, কিন্তু তাক ধৰি ৰখাৰ শক্তি কেৱল তেওঁলোকৰহে আছে যি নিজকে জবৰদস্তি কৰে। যিজনে কয় মোৰ টোপনি আহি আছে কিন্তু মই উঠিম, মোৰ ভয় লাগি আছে কিন্তু মই আগবাঢ়িম, মোৰ হাৰি যোৱাৰ ভয় আছে তথাপিতো মই চেষ্টা কৰিম। এয়া মনুষ্য জীৱনৰ চমৎকাৰী হয়। বাকী বেলেগ কোনো চমৎকাৰী নহয়। আপুনি বেলেগৰ লগত নহয়, কেৱল নিজৰ লগত যুদ্ধখন খেলে সদায়। কাৰণ যদি আপুনি নিজৰ লগত এবাৰ হ'লেও নিজকে জিকে, দুনিয়াৰ কোনো শক্তি আপোনাক হৰুৱাব নোৱাৰে। মনত ৰাখিব, ডিচিপ্লিনে দুখ দিয়ে কিছু সময়ৰ বাবে, কিন্তু পশ্চাতাপে দুখ দিয়ে সম্পূৰ্ণ জীৱনৰ বাবে। সেইকাৰণে এতিয়াৰ পৰা নিজকে প্ৰতিশ্ৰুতি দিয়ক, মই মোৰ কমজোৰিবোৰৰ সৈতে হাৰ নামানো। মই নিজৰ মনটোৰ কথা শুনিম। মই নিজৰ উদ্দেশ্যত উপনীত হ'ম। তাক পূৰণ কৰিম। প্ৰত্যেক দিনা যেতিয়া আইনাত নিজক দেখে এটা কথাই কওক, মই নিজকে জবৰদস্তি কৰিম। কাৰণ মই নিজকে সলনি কৰিব বিচাৰো। আৰু যেতিয়া এইটো কথা মনৰ পৰা ওলাই ভাগ্যও বেঁকা হৈ পৰে। আপোনাৰ মনটোৱে কি কয় আপোনাক? অলপ আৰাম কৰি লওঁ, আজি মন নাই, কালিৰ পৰা পাক্কা। সঁচাকৈ কওক, কিমান বাৰ এই ডায়লগটো শুনিছে আপোনাৰ মনটোৰ পৰা? আৰু প্ৰত্যেকবাৰ আপুনি মনটো শুনিলে আপুনি নিজৰ সপোনক অলপ পিছলৈ ঠেলি দিয়ে।